তাৰ কাৰণে আমাক লাগিব মই ইয়াত 1 কাপ ময়দা লৈছোঁ, আধা কাপ ৰিফাইন লৈছোঁ, আধা কাপ চেনি লৈছোঁ। মই এই গোটেইকেইটা বস্তু এই কাপটোৰ জোখৰে লৈছোঁ আৰু বাকীকেইটা ইনগ্ৰেডিয়েণ্টছ মই ভিডিঅ'টোৰ লগে লগে দেখাই যাম, আপোনালোকে চাই থাকক। এটা বাউল লৈ লৈছোঁ, তাত প্ৰথমতে আধা কাপ চেনি সেইখিনি দি দিছোঁ, তাতে আধা কাপ ৰিফাইন তেল দি দিছোঁ, এইখিনি প্ৰথমতে ভালকৈ মিক্স কৰি ল'ম যাতে চেনি আৰু ৰিফাইনখিনি ভালদৰে মিক্স হৈ যায়। ৰিফাইন আৰু চেনিখিনি মিক্স হৈ যোৱাৰ পিছত মই এনেকুৱা এখন চালনী লৈছোঁ, তাত ময়দাখিনি দি ল'ম। আধা চামুচ বেকিং পাউডাৰ দিছোঁ, 1 চিকুট নিমখ দিছোঁ। মিঠা বস্তুত নিমখীয়া ভাগটো আহিলে ভাল হয়। এতিয়া গোটেইখিনি চালি ল'ম। এনেকৈ চালি ল'লে গোটাখিনি ৰখি যায় আৰু কেকটো ভাল হয়, খাবলৈ ফ্লাফি হয়। চাওক খিনি আমি পেলাই দিম, ভালদৰে এইখিনি মিক্স কৰি ল'ম। এতিয়া আপোনালোকে যদি অলপমান বেছি পাতলীয়া যেন পায়, ডাঠ যেন পায়, তেতিয়াহ'লে ইয়াত অলপ গাখীৰো এড কৰি দিব পাৰে। আমাৰ কেকৰ মিক্সাৰটো ৰেডি হৈ গ'ল, এনেকুৱা হ'ব লাগে কনচিষ্টেঞ্চিটো। এতিয়া আজি মই কাপ দুটা, এই 3টা এনেকুৱা কাপত বনাম। তাত মই তেল দি গ্ৰীছ কৰি লৈছিলোঁ। এতিয়া কেকৰ বেটাৰখিনি ইয়াত দি ল'ম। ফুলকৈ নিদিব, আধালৈকে দিব, কেকটো ফুলিবলৈ অলপমান থ'ব জেগা। এয়া মই 3টা কাপতে ভৰাই লৈছোঁ বেটাৰখিনি, আৰু ওপৰত অলপমান ড্ৰাই ফ্ৰুটছ দি দিছোঁ, কাজু দিছোঁ, আপোনালোকে যিকোনো দিব পাৰে। কেৰাহীত বনাম কেককেইটা, ইয়াত মই নিমখ দি পেলাই অকণমান গৰম হ'বলৈ দিছোঁ 10 মিনিটৰ কাৰণে। ঢাকোনখন মাৰি দিব। এনেকৈ দিলে অভেনৰ নিচিনা কাম কৰে। প্ৰিহিটিংটো বহুত ইম্পৰ্টেণ্ট হয় এটা কেক বনোৱাত। এনেকৈ ঢাকোন মাৰি দিছোঁ 10 মিনিটৰ কাৰণে। কাপকেইটা ইয়াত দি দিম। এয়া আমাৰ গোটেইকেইটা কাপ মই বহাই দিলোঁ। এতিয়া ঢাকোনখন মাৰি আধা ঘণ্টাৰ কাৰণে ৰাখি দিম কেককেইটা হ'বলৈ। কেতিয়াবা ইয়াত 1 ঘণ্টাও লাগে, আধা ঘণ্টাও লাগে, আপোনালোকে চাই ল'ব। 15 মিনিট পিছত দেখুৱাইছোঁ, কেক অলপমান ফুলিবলৈ আৰম্ভ কৰিছে। এতিয়া আকৌ ঢাকি দিম। মোৰ কেকখিনি ৰেডি হৈ গ'ল। মই এখন প্লেটত উলিয়াই ৰাখিছোঁ। যদি আজি মোৰ এই কেকৰ ৰেচিপিটো চাই ভাল পালে তেন্তে প্লিজ লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।